মই ওলাই আহিলো মোৰ হাজবেণ্ডে আছে ৰুমত মই ওলাই আহিলো খুশি আৰু যাৰা আহিছে ফিল্ডত তো লবলৈ আহিলো আৰু ইমান দূৰ আহিছে মই ফিল্ডত আহি বিচাৰি আছো যে যাৰা ক'ত খুশি ক'ত তাৰ পিছতে চাও একদম লাষ্টত ইফালে মই কেতিয়াও আহা নাই এইটো চাও পিছতে চালো যাৰা একেবাৰে লাষ্ট ফিল্ডৰ মানে চাৰিওফালে মানে এটো যেটো ট্ৰেইনিং কৰাই আমাৰ ৰিক্ৰুটৰ লৰা তক ৰিক্ৰুটক ট্ৰেইনিং কৰাই যে তাতে আহি খেলি আছে এইটো চাও আৰু যাৰা ক'ত উঠিছে উঠিব পাৰা নেকি তুমি উঠাচোন চাও কিমান দূৰ উঠিব পাৰা চাও উঠাচোন চাও এফালে খুশি উঠি আছে তো ইয়াতে মই প্ৰথমবাৰ আহিছো একেবাৰে লাষ্ট হিমা মানে ফিল্ডৰ টুকুনে সিঙিব নেকি টু নিসিঙে চাও যাৰা উঠিব পাৰা আৰু উঠিব পাৰা নেকি নৰা লাহে লাহে নামি আহা হাতটো তলত নামাই দিয়া তলত ধৰা এটা হাতে দি তলত ধৰা হা আৰু এটা ভৰিৰ তলত নমাই দিয়া গুড এইটো চাওক খুশি কিমান দূৰ উঠিছে ওয়াও গুড যাৰা পাৰিছে ন যাৰা কোনটোত ক'ত ইহঁতে 4টা বজাত আহিছে এতিয়া 5টাই বাজিব আৰু বতৰটো ইমান বেয়া হৈছে মই দৌৰা দৌৰিকে আহিলো লবলে আৰু এফালে চাওক এইটো এইবিলাক গোটেই উঠিব পাৰে যাৰা ন লাহে লাহে উঠিবা লাহে লাহে পৰি যাবা চাবা আজি প্ৰথম উঠিছা নেকি যাৰা হা আৰু উঠিছিলা নেকি নামি আহা নালাগে নামি আহা লাহে লাহে নামি আহা এতিয়া লাহে লাহে নামিবা নামি আহা হা নামি আহা দিদি নমাই দিব চাবা ইয়াৰ এইটো ইয়াৰে কেম্পৰে হয় ইচ্ছক কিমান স্পীডত উঠিছে ই বহুত জানে এতিয়া ৰুমত যাম আৰু ৰুমত যোৱাৰ আগতে চাওক মোৰ পিছফালে এটা গছ আছে আৰু ইমান ধুনীয়া গছত কিন্তু এটা পাত নাই অকল ফুল ফুলি আছে চাওক কিমান ধুনীয়া হৈ আছে আজিহে চালো আৰু এইটো সাইডত মানে বেছি আহা নহয় আমাৰ ফিল্ডতে ফুৰি থাকো এটা চা কিমান ধুনীয়াকে ফুল ফুলিছে আৰু ইমান ভাল লাগিছে কিন্তু ছিঙিব নোৱাৰো বহুত ওপৰত আছে কিন্তু আৰু এইটো তলত পৰি আছিল ফুলটো চাওক কিমান ধুনীয়া আৰু এইটো ফুল বা নাম নাজানো কোনোবাই জানিলে কমেন্ট কৰি জনাব এইটো চাওক কিমান ধুনীয়া ফুল সেন্ট নাই না একো সেন্ট নাই আৰু গছটো দেখিলে কি কব মানে মই বেক ক্যামেৰা কৰি দেখাই আছো চাব আপোনালোকে ইফালে বতৰটো ইমান বেয়া হৈছে বৰখুনে আহিব আৰু চাওক এটা পাত নাই অকল ফুল ফুলি আছে চাওক গছটো আৰু ইফালে বহুত দূৰ আমাৰ কোৱাটাৰ চাওক বহুত দূৰ যাব লাগিব ইফালে বৰখুন পৰি আছে আমি গৈ আছো বতৰটো আজি ইমান বেয়া হৈছে আজি আহিলো কিন্তু খোজ কাঢ়িব নাপালো তো ফিল্ডৰ পৰা গৈ আছো ৰুমত আৰু ৰুমৰ যোৱাৰ সময়তে ভাবছো অলপ শৰ্টকাট যাম তো ইফালে আমাৰ বাইদেউ এটা আছে ইফালে কোৱাটাৰত থাকে তো একেলগে থাকো আমি তো মাতি আছে মোক যে আহক আমাৰ ৰুমত তাৰ পিছতে আহিলো বাইদেউহঁতৰ ঘৰত এফালে পিছফালে দি আৰু এইটো চাওক কোৱাটাৰত কিন্তু সবৰে ঘৰত পান গছ আছে আৰু ইফালে চাওক বাইদেউহঁতৰ কিমান পান গছ পৰি যায় ইমান ধুনীয়া পান ইমান ডাঙৰ ডাঙৰ পান আৰু সবৰ ৰুমতেই আছে কিন্তু আৰু একেই সবৰে কোৱাটাৰ প্ৰায় একেই সেম কোৱাটাৰ তো আহিলো মই বাইদেউহঁতৰ ঘৰত আহিলো আহিয়ে চাং এইটো চাহ বনাইছে বাইদেউ পিঠা বনাইছে চাহ বনাইছে এইটো পিঠাটো চিনিয়ে পাই সবে নাৰিকেল দি পিঠা বনাইছে চাওকচোন ডিজাইনটো কি ধুনীয়াকে বনাইছে তো আহিলো আৰু এইটো চাহ আহিয়ে চাহ খাব বহিছো আৰু এইটো পিঠা কিন্তু মই ভাল পাওঁ এইটো মই মাজে মাজে বনাও ঘৰত চাহ খাবৰ কাৰণে ভাল লাগি খাই এনেকুৱা আৰু আমাৰ ইয়াতে মানে আমি
সন্ধিয়া হলে অলপ ওলাও আৰু সবে সবৰ ৰুমত কিন্তু ঘুৰা ফুৰা কৰো মানে ভাল লাগে সবে মানে কোনবা দিন মই মাতো আমাৰ ঘৰত যে আহিব চা খাব এনেকুৱা মানে ৰুমত গেলে ভাল লাগে যেহেতু ঘৰৰ মানুহ এৰিয়াতে থাকো আৰু এতে থাকিলে তো সবৰ লগতে মিলি জুলি থাকিব লাগিব আমি কিন্তু সবৰ লগতে মিলি থাকো ভাল লাগে আহা যা কৰি থাকিলে আমি সব গুড় মিঠাই দিছে ভাল লাগছে খাম এটু বাইদেউহঁতৰ ঘৰত এটা কিউটি পাই আছে বাইদেউৰ দুটা ছোৱালী মোৰো দুটা ছোৱালী আলবি নাম হয় কি খাই আছা তুমি পিঠা খাই আছা হা পিঠা খাই আছা চা তোমাৰ টিট ওলাইছে নেকি চাও টিট ওলাইছে চা য'ত আহিব মানে যাব নোখোজে কাৰোবাৰ ৰুমত আহিলে যাব নোখোজে কিমান অত্যাচাৰ কৰি আছে চা এতিয়া লাষ্ট পাই গুচি গ'ল আৰু যদি কোনোবা ৰুমত যায় সন্ধিয়া হলে যদি যায় আহিব নোখোজে সদায় এনেকুৱা কৰে ইও যাব খেলিব চাওক এনেকুৱা কৰে কাৰোবাৰ ৰুমত সোমালে এনেকুৱা কৰে প্লিজ মোৰ ভৰিত ধৰি আছে বুলি কৈ আছে পাও ধৰছো বুলি কৈ আছে আজিকালি এনেকুৱা হৈছে আমাৰ যাৰা কেতিয়া অসমীয়া ক'ব বঙালী ক'ব হিন্দী ক'ব মানে মিক্স কৰি কথা কয় আজিকালি মোৰ যাৰাই আহা এতিয়া এফালে চোৱাচোন ৰাতি হৈ গৈছে আহা ব্লু কালাৰ হৈ আছে ওপৰত হা আৰু আমি বাহিৰ ঘৰত বহিছিলো বহাৰ পিছতে কিমান বৰষুণ হৈছে বহি থাকিলো বহি বহি চাহ খোৱাতে ৰাতি হ'ল এতিয়া এফালে আহা নালাগে এফালে নাযাওঁ জৰা যোৱা যাব গৈ আছে পানী পৰি ইমান লেতেৰা হৈছে তো এতিয়া ৰুমত গৈ আছো তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব ধন্যবাদ।